নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অহা 15 দিন অৰ্থাৎ 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈ আপোনালোকৰ কেনেদৰে যাব আজি ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত আমি আলোচনা কৰিম। অৰ্থাৎ ধৰি ল'ব পাৰে অহা 15 দিনৰ আপোনালোকৰ ৰাশিফলৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে অলৰেডি দেখিবলৈ পাইছে মই আগতে কোৱাৰ দৰে মানে এই বছৰ প্ৰথম ভাগত কোৱাৰ দৰে সকলোফালে বৰ্তমান যুদ্ধ কেৱল যুদ্ধ। ৰন্ধন গেছৰ অলৰেডি আপোনালোকে গম পাইছে দামৰ পৰা আদি কৰি সোণৰ দামৰ পৰা আদি কৰি মাৰ্কেট আপোনালোকৰ ষ্টক মাৰ্কেট যদি চাব যায় সকলো ধৰণৰ বৰ্তমান আপছ এণ্ড ডাউনছ দেখিবলৈ পোৱা গৈছে। অৱশ্যে আপোনালোকৰ যিহেতু এইটো 1 নম্বৰ বছৰ, যিহেতু সূৰ্যৰ বছৰত এনেধৰণৰ পৰিস্থিতি আপোনালোকে সদায় দেখিবলৈ পাই আহিছে। যদি আপোনালোকে চাবলৈ যায় 1999 আপোনালোকৰ কাৰ্গিলৰ যুদ্ধ হৈ গ'ল। 2017 আপোনালোকৰ যোনটো আপোনালোকৰ ডোকলাম ইনচিডেণ্ট হৈছিলে আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত, সেই দুটাও আছিলে আচলতে আপোনাৰ 1 নম্বৰ বছৰ আছিলে অৰ্থাৎ সূৰ্যৰ বছৰ আছিলে। এনেকুৱা ধৰণৰ আপোনালোকে টেন্স দেখিবলৈ পোৱা যায় সদ্যহতে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শনি বৰ্তমানে মীন ৰাশিত আছে, ৰাহু আপোনালোকৰ কুম্ভ ৰাশিত আছে আৰু বহুত এগ্ৰেছিভ হৈ গৈ আছে দিনক দিনে। দেখামতে অহা অক্টোবৰ পৰ্যন্ত আপোনালোকৰ মানে এই বৰ্তমান পৃথিৱীত যোনটো পৰিস্থিতি আছে এই পৰিস্থিতি আপোনালোকৰ বিশেষ সিমান এটা শান্ত হোৱা দেখিবলৈ পোৱা নাযায়। তো আপোনালোকক মই এডভাইচ দিম যাতে এইটো বছৰত আপোনালোকে ইমাৰ্জেঞ্চি ফাণ্ড তাৰমানে অলপ টকা পইচা যাতে ছেভিংছ কৰি ৰখাই, যাতে আপোনালোকে বৰ্তমান দেখিবলৈ পাই আছে কেনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ এটা চিলিণ্ডাৰৰ ক্ষেত্ৰত, যাতে সেইবোৰ আপোনালোকে সহজতে যাতে আপোনালোকে হেণ্ডেল কৰিব পাৰে। তো ঠিকে আছে, আহক কোনো দেৰি নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফ্ৰেণ্ড বন্ধুবৰ্গ বা নিজৰ পৰিয়ালৰ বা ভাল পোৱাজনলৈকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই তেওঁলোকৰ উপকাৰ কৰোঁ বুলি মই আশা ৰখালোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অহা 2 সপ্তাহত আপোনালোকৰ বুজি উঠিব যে সকলোতে ইমান জল্দি কৰি লাভ নাই। কেতিয়াবা অলপ ৰেষ্টৰো প্ৰয়োজন হয় লাইফত। কেতিয়াবা অলপ সময় ৰেষ্ট ল'লেও বা অলপ সময়ৰ বাবে থমকি গ'লেও আপোনালোকৰ বিশেষ একো ক্ষতি নহয়। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ শনি দ্বাদশ ঘৰত আৰু ৰাহু একাদশ ঘৰত আছে আৰু কেতু আপোনালোকৰ পঞ্চম ঘৰত মই ইয়াতে দেখিবলৈ পাইছোঁ। কেতু পঞ্চম মানে আপোনালোকৰ মেণ্টেল ষ্ট্ৰেছ অলপ বেছি বাঢ়িব। কোনোবা নহয় কোনোবা কথাক লৈ পেলাই আপোনালোক অলপ কনফিউজ দেখা যায় আৰু মেণ্টেলি অলপ আপোনালোকে ডিষ্টাৰ্ব দেখা পোৱা গৈছে ইয়াতে। ইয়াৰ প্ৰভাৱ আপোনালোকৰ বডি, ফেচ আৰু মেণ্টেল হেল্থত তাৰমানে বিশেষ এটা প্ৰভাৱ দেখিবলৈ পাব। ধৰি লওক আপোনালোকে হঠাৎ কিছুমানৰ ৱেইট বাঢ়িব, কিছুমানৰ হঠাৎ ৱেইটটো কমি যাব, এনেকুৱা ধৰণৰ আপোনালোকৰ হ'ব পাৰে। টোপনিৰ বহুত আপোনালোকৰ খেলিমেলি হ'ব পাৰে বা সাল সলনি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ছালৰ ৰোগ যেনে ধৰি লওক চেহেৰাত আপোনালোকৰ পিম্পলছ দেখিব পাব, বিশেষকৈ শালমইনা দেখিব পাব, এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। এই সময়ত মেণ্টেলি বা ফিজিকেলি আপোনালোকে অলপ ৰেষ্ট কৰাটো অত্যন্ত জৰুৰী। কিন্তু মেণ্টেল ষ্ট্ৰেছ অলপ আপোনালোকে কমাই লওক। এই সময়ত অলপ আপোনালোকে য'ত আপোনালোকৰ তাৰমানে ব্ৰেইনটো কম চলে, যেনে গান শুনক, আপোনালোকে খোজকাঢ়িবলৈ যাওক, এক্সাৰচাইজ কৰক, ফেমিলিৰ লগত আপোনালোকে কথা পাতক অলপ ভালদৰে। আৰু যদি বিশেষকৈ আপোনালোকে যদি বহুত সময় ধৰি ঘৰৰ ভিতৰতে সোমাই আছে তেন্তে অলপ বাহিৰত ওলাই গৈ বন্ধুবৰ্গৰ সৈতে অলপ আড্ডা মাৰক, কথা পাতক, অলপমান হাঁহি ধেমালি কৰক, তাৰমানে য'ত মগজুতে আপোনালোকৰ কম ষ্ট্ৰেছ পায়। বুজি পাইছেনে বস্তুটো? তাৰমানে যেতিয়া শনিৰ এনেকুৱা এটা ফেজ আপোনালোকৰ বৰ্তমান চাবলৈ গ'লে আপোনালোকৰ শনিৰ 4.5 চলি আছে আপোনালোকৰ। 4.5 আপোনালোকৰ শনিয়ে চন্দ্ৰমাক আপোনালোকৰ এফেক্ট কৰে। চন্দ্ৰ হৈছে আমাৰ নিজৰ মাইণ্ড, নিজৰ মনটো, আৰু যেতিয়া শনি সেই আমাৰ নিজৰ মনটোক এফেক্ট কৰিব তেতিয়া এনেধৰণৰ তাৰমানে উঠা নমা পৰিস্থিতি, মনটো দেখিব ভাল লাগি যাব, মনটো দেখিব আকৌ কোনোবা পিছ মুহূৰ্ততে বেয়া হৈ যায় মনটো। আপোনালোকে নিজে ধৰিব নোৱাৰে যে কি হৈ আছে বস্তুটো। তো এইটো হৈছে আপোনালোকৰ শনি 4.5 তাৰমানে এটা এটা বিশেষত্ব বুলি ক'ব পাৰি। অহা জুন মাহৰ পৰা আপোনালোকৰ এই চিটুৱেশ্যনৰ উন্নতি হ'বই। তো বেছি ইমান এটা চিন্তা কৰাৰ প্ৰয়োজন নাই। শনিৰ 4.5 বাবে আপোনালোকৰ কিছু প্ৰব্লেম আহিব পাৰে। শনিৰ 4.5 সময়ত মই এটা আপোনালোকক বিশেষ এডভাইচ দিম, আপোনালোকে এটা সাতমুখী ৰুদ্ৰাক্ষ আপোনালোকে ধাৰণ কৰিব পাৰে আৰু বিশেষকৈ আপোনালোকে মহাদেৱক আপোনালোকে আৰাধনা কৰি যাওক। এতিয়া যদি ফাইনেন্সৰ ফালৰ পৰা আমি কথা ক'বলৈ যাওঁ, অহা 2 সপ্তাহত ফাইনেন্স আপোনালোকৰ ভালেৰে যাব। মেহনতেৰে লগতে আপোনালোকে মানে স্পেচিয়েলি কনচিষ্টেঞ্চি বজাই ৰাখি আপোনালোকে কামসমূহ কৰিলে প্ৰমোশ্যন বা ইনকামত আপোনালোকৰ ইনক্ৰিজ হোৱা আপোনালোকৰ দেখিবলৈ পোৱা যায় অতি সহজতে। এই সময়ত টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল দেখা যায়। বিশেষকৈ এই 4.5 সময়ত কামত বেছি ফ'কাছ কৰিলে এই শনি আপোনালোকক ফাইনেন্সিয়েলি ষ্টেবিলিটি দিব পাৰে।
মানে যোনটো ফাইনেন্সিয়েল যোনটো বেনিফিট, আমি যোনটো ফাইনেন্সিয়েল আমাৰ স্থিৰতা বুলি যোনটো হোৱা আমাৰ টকা পইচাৰ ফালৰ পৰা, সেইটো আপোনালোকক শনিয়ে প্ৰদান কৰিব। সেয়ে পৃথিৱীত তাৰমানে সকলো কাম এফালে আৰু তাৰমানে নিজৰ কৰ্মখিনি এফালে। নিজৰ তাৰমানে আপোনালোকে যোনটো কৰ্ম বুলি ক'লে আপোনালোকে যোনটো জব কৰে, যি বিজনেছ কৰে, যোনটো প্ৰফেশ্যনত আপোনালোক আছে, সেইটো আপোনালোকে তাৰমানে কনচিষ্টেঞ্চি বজাই ৰাখি কৰক, লাইক এটা দৃঢ়তাৰে তাৰমানে কামসমূহ আপোনালোকে কৰি পেলাই আগবাঢ়ি যাওক। এই সময়ত এলাহ আলস্য আপোনালোকৰ আহিব পাৰে, এইটো এটা অবভিয়াছ কথা, যিহেতু শনি আপোনালোকৰ 4 চলি আছে। এই সময়ত মনক কণ্ট্ৰল কৰি যোনজনে আগবাঢ়ি যাব পাৰে তেওঁৱেই কিন্তু ছাকচেছ লাভ কৰিব। ফেমিলি বা পৰিয়ালৰ ফালৰ পৰা চাব গ'লে 2-1 জটিলতা দেখা যায়, বিশেষকৈ মাতৃৰ লগত বা নিজৰ সৰু ভাই ভনীৰ লগতো মানে বেছি এগ্ৰেছিভ হৈ যাব কিছুমান কথা কওঁতে। এগ্ৰেশ্যন বেছি বাঢ়িব, সেয়ে নিজকে অলপ সংযম কৰি তাৰমানে মনটোক কণ্ট্ৰল কৰি পৰিস্থিতিসমূহ ভালদৰে গমি মেলিছে আপোনালোকে বিচাৰ কৰি আপোনালোকে কথা বতৰাসমূহ ক'ব। এই সময় পৰিয়ালক লৈ কোনো ডাঙৰ ডিচিশ্যন আপোনালোকে নল'ব। প্ৰথমে নিজকে অলপ সময় দিয়ক, আপোনালোকক অলপ বেছি টাইমৰ প্ৰয়োজন, অলপ ধৈৰ্যৰ বেছি প্ৰয়োজন। মানুহৰ লগত সৰু সুৰা 2-1 কণ্ডল মনোমালিন্য হ'ব পাৰে। কেৰিয়াৰৰ ফালৰ পৰা চাব গ'লে যদি পইচা বা ইনকাম আপোনালোকে বেছি কৰিব বিচাৰিছে, তেন্তে নিজৰ কৰ্মত অলপ কষ্ট কৰি বা যিসকলে বিজনেছ কৰি আছে, বিজনেছত কিছু পৰিৱৰ্তন আনিলে ইনকামৰ ফালৰ পৰা হয়তো বহুখিনি উন্নতি হ'ব পাৰে। যদি কিবা অলৰেডি প্লেন কৰি থৈছে বা প্লেন কৰি আছে, তেন্তে এই প্লেনক উচিত অনুচিত গমি কাৰ্যলৈ ৰূপান্তৰিত কৰক। এই সময় অতি শুভ এনে কৰ্মসমূহ কৰিবৰ বাবে। মুঠতে ৰৈ নাথাকিব, এটাৰ পাছত আনটো প্লেন কৰিলে এনেকৈ থাকিব লাগিব আপুনি প্লেন কৰি কৰি। আপোনালোকে তাৰমানে যোনটো প্লেন আছে সেইটো আপোনালোকে কাৰ্যলৈ ৰূপান্তৰিত কৰক। এই সময়ত বহুত তাৰমানে নতুন নতুন মানুহৰো আপোনাৰ লাইফলৈ আগমন হ'ব পাৰে, কিন্তু সকলোৱে আপোনাৰ লাইফত পাৰ্মানেণ্ট নহ'বও পাৰে। আৰু এইটো সময়ত আচলতে নিজক বুজি পোৱাটো বা নিজক সময় দি পেলাই নিজক ইম্প্ৰুভ কৰাৰ সময়, বুজি পাইছে নহয়? তো এইটো সময়ত অলপ নিজকে বুজি উঠিবলৈ চেষ্টা কৰক, তাৰমানে কামসমূহ নিজে নিজে কৰিবলৈ শিকক। এই সময়ত মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামৰ বাবে আপোনালোকে তাৰিফ পাবলৈ সক্ষম হ'ব বেলেগৰ পৰা। কামৰ ক্ষেত্ৰত এপ্ৰিচিয়েশ্যন পাব তাৰমানে, আৰু এই আপোনাক বহু ক্ষেত্ৰত মটিভেশ্যনো কৰিব। মানে আপছ এণ্ড ডাউনছ থাকিব আপোনালোকৰ মটিভেশ্যনৰ ক্ষেত্ৰত, সেইটো দেখা যায়। কিন্তু বহুখিনি ক্ষেত্ৰত আপোনালোকে মটিভেট ফিল কৰিব কামৰ ক্ষেত্ৰত। বিদ্যাৰ্থীসকলৰ চাব গ'লে মন অতি চঞ্চল হ'ব আপোনালোকৰ, পঢ়িব মন নোযোৱা হ'ব, ডিষ্ট্ৰেকশ্যন, এলাহ, তাৰমানে নানা ধৰণৰ ফিউচাৰৰ চিন্তা যি আদি তাৰমানে আপোনালোকক বহুত আমনি কৰিব। কিন্তু এইবোৰ আওকাণ কৰি আগবাঢ়ি যাব লাগিব, কাৰণ আহিব লগা সময় এই কষ্টসমূহৰ সুফল যে দিব, সেইটো মই আপোনালোকক 100% মই গেৰাণ্টি দিব পাৰোঁ। ভৱিষ্যতে বোলে আপোনালোকৰ কনফিউজ বেছি দেখা যায়, বিশেষকৈ 10ম আৰু 12ম শ্ৰেণীৰ যোনসকল ছাত্ৰ আছে তেওঁলোকে কোনটো কেৰিয়াৰ চুজ কৰিব, কোনটো ষ্ট্ৰীম চুজ কৰিব হায়াৰ ছেকেণ্ডেৰীত, বা ডিগ্ৰী আপোনালোকে কোনটো কোৰ্চ চুজ কৰিব, এইবিলাকক লৈ পেলাই বেছি খেলি মেলি দেখা যায়। কিন্তু আপোনালোকে বৰ্তমান সময়ত আপোনালোকে চাব, বৰ্তমান সময়ত আপোনালোকৰ যোনটো বস্তুৰ প্ৰতি বেছি ধ্যান দিব লাগে সেইটো বস্তুৰ প্ৰতি দিয়ক। আপোনালোকৰ হয়তো কিছুমানৰ এণ্ট্ৰেঞ্চ এক্সামো আহি আছে, হয়নে? আপোনালোকে সেই এণ্ট্ৰেঞ্চ এক্সামৰ প্ৰতি আপোনালোকে ধ্যান দিয়ক। এইটো সময়ত আপোনালোকৰ এলাহ লাগিব, বস্তুবিলাক কৰিব মন নাযাব একো। আপোনালোকৰ ধৰি লওক কিছুমানে ইটো কৰিছে, লগৰ এটাই ধৰি লওক ক'ৰবাত ফুৰিব গৈছে, লগৰ ছোৱালীজনীক এনেকুৱা এটা ঘৰৰ মানুহে গিফ্ট দিছে, এইবিলাকৰ প্ৰতি যদি আপোনালোকে বেছি মন কাণ দিয়ে, তেন্তে আপোনালোকৰ নিজৰেই এটা সময় নষ্ট হ'ব। সেয়ে নিজৰ কামত ধ্যান দিয়ক। আপোনালোকে বস্তুটো পোৱাৰ পিছত তাৰপিছত আপোনালোকৰ মৌজ হৈ যাব, মানে আৰাম। তাৰপিছত এই সময়ত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মই সকলোৰে কথা কৈছোঁ, এই সময়ত ৰাহুৰ এই ইলিউজন বা এফেক্টৰ পৰা বাচি থকাটো আপোনালোকৰ কাৰণে এক চেলেঞ্জ হৈ পৰিব। তাৰ কাৰণে আপোনালোকক এটা মই ৰেমেডি দিছোঁ। আপোনালোকে ঘৰৰ ওচৰত যদি আপোনালোকৰ মাতা দুৰ্গাৰ মন্দিৰ আছে, তেন্তে আপোনালোকে তাত গৈ পেলাই কিছু আপোনালোকে পূজা পাতি কৰিব পাৰে। অভাৰঅল চাব গ'লে আগন্তুক 2 সপ্তাহ কিছু পৰিমাণে ষ্ট্ৰেছফুল হ'ব আপোনালোকৰ। বেছি মেণ্টেলি প্ৰেছাৰ নল'ব, এগ্ৰেশ্যনটো অলপ বেছি আছে, আপোনালোকে সেইটো এগ্ৰেশ্যনটো আপোনালোকে কমাব। পৰিয়ালৰ লগত অপেনলি আপোনালোকে খোলাখুলি কথা পাতিব, আৰু সম্পৰ্ক বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকে বুজাবুজিৰে কিছু চলিবলৈ চেষ্টা কৰিব। ভাই ককাৰ লগত বিশেষকৈ, আৰু বিশেষকৈ মাতৃৰ লগতো এটা সন্মান এটা বজাই ৰাখি আপোনালোকে কথা পাতিব। উপায় হিচাপে আপোনালোকক যদি মই ক'ব যাওঁ, প্ৰতি শনিবাৰে সন্ধিয়া আপোনালোকে সৰিয়হ তেলেৰে শনি মন্দিৰত গৈ পেলাই আপোনালোকে চাকি জ্বলাব, আৰু লগতে 11 বাৰ শনিৰ যোনটো মন্ত্ৰ আছে, শনিৰ এটা নৰ্মেল মন্ত্ৰ, ওম শম শনিশ্চৰায় নমঃ, ইয়াত আপোনালোকে 11 বাৰ আপোনালোকে জপ কৰিব পাৰে। আৰু যদি সেইটো কৰিব নোৱাৰে বা কৰিব সময় নহয়, তেন্তে আপোনালোকে শনিবাৰে কেইজনমান তাৰমানে যোনসকল মানুহক তাৰমানে খাদ্যৰ প্ৰয়োজন, সেইসকল মানুহক আপোনালোকে ভোজন কৰাব পাৰে বা খোৱা বস্তু আপোনালোকে দান দিব পাৰে। আপোনালোকৰ নিশ্চয় মংগল হ'ব। বাছ ইমানখিনি আছিলে আগন্তুক 15 দিনৰ। বেছি ইমান এটা আপোনালোকৰ চিন্তা কৰিব লগা ইয়াতে একো প্ৰয়োজন নাই, বিশেষকৈ মেণ্টেল ষ্ট্ৰেছটো অলপ কমাই ৰখাব। আৰু যদি কিবা আপোনালোকৰ বিশেষ কুৱেশ্যন আছে, তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকে নিজৰ ডেট অফ বাৰ্থ, জন্মৰ সময়, তাৰপিছত জন্মৰ প্লেচ, সেইকেইটা দি পেলাই আপোনালোকে মোক এটা
মোক আপোনালোকৰ যিকোনো আপোনালোকে লাইফৰ লগত জড়িত কুৱেশ্যন আপোনালোকে কৰিব পাৰে। মই নিশ্চয় আপোনালোকক সমাধান দিবলৈ মই চেষ্টা কৰিম। শেষত ইমানেই, চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব কিনে আজিলৈ ইমানেই, ধন্যবাদ।